হেই গাইজ, আজি খুচিৰ অন্নপ্ৰসন্ন বুলি মা আৰু মই দুয়োজনেই তেওঁলোকৰ ঘৰলৈ বুলি ওলালোঁ। ওলাই আহি ৰাস্তাত ই ৰিক্সাৰ বাবে ইমান সময় ৰখিব লগা হ'ল। ফাইনেলি ৰওঁতে ৰওঁতে ই ৰিক্সা এখন পালোহি। যিহেতু ৰাস্তাটো বহুত দীঘল, সেয়েহে ই ৰিক্সাত আহি আহি ফাইনেলি তেওঁলোকৰ ঘৰ পালোহি। আৰু ইয়াত আহি দেখিলোঁ তাইৰ গা ধোৱা পৰ্বটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু গা পা ধুৱাই তাইক এটা ধুনীয়া বগা ফ্ৰক পিন্ধাই দিলে। চাওকচোন, বগা ফ্ৰকটোৰে ইমান মৰম লগা হৈছে খুচিজনীক। ইয়াৰ পিছত তাইৰ অন্নপ্ৰসন্নৰ নিয়মবোৰ কৰা ষ্টাৰ্ট কৰিল। অন্নপ্ৰসন্নৰ এই নিয়মটোৰ কাৰণে ধান, মাটি, পইচা, সোণ, কলম এই গোটেইখিনিৰে যিখন থাল সজাই আনিছিলে, সেই থালখন খুচিৰ আগত দি সকলোৱে ভাবি আছিলে তাই কোনটোনো প্ৰথমতে উঠাব। কিন্তু আমাৰ খুচিজনীয়ে প্ৰথম ধানখিনিয়ে উঠাই ল'লে। আৰু ইয়াৰ পিছত কলম, সোণ আৰু মাটিৰ সেই লাড্ডুটো উঠাই ল'লে। মাটিৰ লাড্ডুটো উঠাই পিছত তাইক খোৱা বস্তু বুলি মুখলৈ লৈ গৈছিলে। যিহেতু মই যোৱাৰ পৰাই তাইক কেতিয়া ল'ম বুলি ভাবি আহিছিলোঁ, সেয়ে নিয়মখিনি শেষ হোৱাৰ পিছত ডাইৰেক্ট তাইক কোলাত উঠাই ল'লোঁ। কিন্তু মোৰ কপালখন চাওকচোন, মোৰ কোচত অহাৰ পিছতেই তাই টোপনি গ'ল। বাৰু, তাইক অকণমান সময় শুৱাই থৈ তাৰপিছত নেক্সট যিটো ভাত খুৱাই দিয়া নিয়ম, সেই নিয়মটো ষ্টাৰ্ট কৰি দিলে। ইয়াত ভাতৰ লগতে মাছ, মাংস, পায়স, ডাল, কণী বহুত কিবা কিবিৰ সৈতে থালখন সজোৱা হৈছিলে। আৰু এইখিনি তাইক খুৱাই দিয়া নিয়মটো কৰিলে। প্ৰথমতে তাইক দেউতাকে গোটেই বস্তুখিনি নিয়মতে সানি দিয়াৰ পিছত মোমায়েকে তাইক ভাত খোৱা পৰ্বটো ষ্টাৰ্ট কৰি দিলে। এই নিয়মটোত মমায়েকে সকলো বস্তুৰে অলপ অলপ নি তাইৰ মুখত লগাই দিয়ে। কিন্তু ইমান দুখ লাগিছে তাইক দেখি। বেচেৰীজনে প্ৰতিবাৰে ভাবে কিবা খাবলৈ কাৰণে দিছে নেকি, সেইকাৰণে মুখখন মেলি দিয়ে। কিন্তু আৰু মুখৰ আগৰ পৰা লৈ যোৱা যেন পাই তাই মাকৰ পিনে চাই লয়। কি হ'ব, ইমিবত দেখি থাকিলে যে তাই আৰু মৰম লগা হৈ যায়। মায়েকে এই নিয়মটো কৰি উঠাৰ পিছত দেউতাক আৰু মাকেও তাইক অলপ অলপ পায়স খুৱাই দিলে। পায়সখিনি খাব পাই তাই ইমান ফূৰ্তি পালে যে এইখিনি চাই গম পালোঁ সঁচাই মোৰ ভাগিনীজনী মোৰ দৰে মিঠা ভাল পোৱা ছোৱালীয়ে হ'ব। পৰ্বটো হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি খুচিৰ দুটামান ফটোশ্বুট কৰাই ল'লোঁ। ফটোশ্বুটটো কৰাই আনি খুচিৰ এটা কেক কটা পৰ্ব আমি কৰিছিলোঁ, সেয়েহে সেই পৰ্বটো আমি সম্পূৰ্ণ কৰিলোঁ। এয়া চাওকচোন, তাই বেলুনখিনি পাই কিমান ফূৰ্তি কৰিছে। তাই কিমান ফূৰ্তি কৰা দেখি মনটোক ৰাখিব নোৱাৰি তাই দুটামান ভিডিঅ' শ্বুট কৰি ল'লোঁ। তাইৰ লগত লাগি থাকোঁতে কিমান সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। আৰু যিহেতু ঘৰলৈও যাব লগা আছিল, সেয়েহে মা আৰু মই খোৱা ঠাইলৈ বুলি আগবাঢ়িলোঁ। দুয়োয়ে ভাতখিনি খাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বাই বাই।